কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ কেইবাগৰাকী পাৰিষদ বৰ্গৰে পৰিদৰ্শন কৰিলে ডিফু ষ্টেডিয়ামৰ নিৰ্মীয়মান কাৰ্যৰ। হামৰেন আৰক্ষী থানাৰ সন্মুখতে ভয়ংকৰ ড্ৰাগছৰ ৰমৰমীয়া বেহা। ড্ৰাগছৰ কবলত যুৱক যুৱতী। কাৰ্বি ছাত্ৰ সন্থাৰ তৎপৰতাত এই ভয়ংকৰ তথ্য সম্প্ৰতি পোহৰলৈ। প্ৰবল ধুমুহা বৰষুণত বিস্তৰভাৱে ক্ষতি ডগমকা এলেকাৰ কেইবাটাও বাসভৱন। ভাঙি তছনছ বাৰীৰ ফচল আৰু তামোল পাণৰ গছ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্জয়িতা তেৰণবি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। 2017 বৰ্ষৰ বিত্তীয় বৰ্ষ কৈ নতুন বিত্তীয় বৰ্ষ সোমাল। ডিফু ষ্টেডিয়ামত কেইবা কোটি টকাৰ ব্যয়েৰে নিৰ্মায়মান কাৰ্যসমূহ এতিয়া সম্পূৰ্ণ হ'বলৈ এতিয়াও যথেষ্ট বাকী। 2017 বৰ্ষৰ বিত্তীয় বৰ্ষ গৈ নতুন বিত্তীয় বৰ্ষ সোমাল। ডিফু ষ্টেডিয়ামত কেইবা কোটি টকাৰ ব্যয়েৰে নিৰ্মীয়মান কাৰ্যসমূহ এতিয়াও সম্পূৰ্ণ হ'বলৈ এতিয়াও যথেষ্ট বাকী। আজি এইসমূহ নিৰ্মাণ কাৰ্যৰ পৰিদৰ্শন কৰি অগ্ৰগতিৰ ভূ ল'লে কাৰ্বি স্বায়ত্ব শাসিত মুখ্য কাৰ্যবাহী সদস্য তথা তেওঁৰ কেইবাগৰাকী পাৰিষদে। পৰিদৰ্শনৰ সময়ত পৰিষদৰ শাসকীয় দলটোৰ লগতে বিজেপি কাৰ্বি আংলং জিলা কমিটিৰ যুৱ মৰ্চাৰ সম্পাদক হাৰলংবি ইংটিও লগ দিয়ে আৰু দলটোৱে নিৰ্মাণ কাৰ্যত দায়িত্বত থকা ঠিকাদাৰক লগ কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। হামৰেনত কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বই হাতেলোতে আটক কৰিলে এজন ড্ৰাগছৰ ব্যৱসায়ীক। চহৰখনৰ বিগত কেইবা বছৰৰে পৰা অসাধু ব্যৱসায়ৰ পৰিচালনাত ভয়ংকৰ ড্ৰাগছৰ কবলত একাংশ কম বয়সীয়া যুৱক যুৱতী, আনকি এছাম বয়স্ক ব্যক্তিও। ছাত্ৰ নেতৃত্বই অবৈধ ব্যৱসায়ীজনক আটক কৰাৰ পিছত যথেষ্ট সময়লৈকে কৰা সোধপোছত এই ভয়ংকৰ তথ্য এইদৰে আহিছে পোহৰলৈ। হামৰেনত আৰক্ষী থানাৰ নাকৰ সন্মুখতে ইমান দিন চলি আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। হামৰেন পুৰণি বজাৰত অৱস্থিত ফাৰ্মাচীখনত আৰু থানাৰ ওচৰত এক নিৰাপদ অৱস্থানত প্ৰদীপ ৰয় নামৰ অসাধু ব্যৱসায়ীজনে বিগত বহু বছৰৰ পৰা চলাই আহিছিল ড্ৰাগছৰ অবৈধ বেহা। কাৰ্বি ছাত্ৰ সন্থা হামৰেন মুখ্য শাখাৰ ছাত্ৰ নেতৃত্বই বিগত দুটামান বছৰৰ পৰাই এই অবৈধ ব্যৱসায়ত জড়িত থকাৰ সন্দেহ হৈছিল, যদিও কোনো প্ৰামাণিক তথ্যৰ অভাৱত এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু যোৱা নিশা প্ৰায় 10:30 বজাত খোজাৰ পৰা হামৰেন অভিমুখে নম্বৰ প্লেটবিহীন এখন ৰয়েল এনফিল্ড বাইকত আহি থাকোঁতে সন্দেহবশতঃ আটক কৰে আৰু পুৱালৈ অনেক সোধপোছত ধৃত প্ৰদীপ ৰয় কথাটো স্বীকাৰ কৰে আৰু সোধপোছ চলি থাকোঁতে ড্ৰাগছৰ কবলত কেইবাগৰাকী বয়স্ক ব্যক্তিও পৰা বুলি স্বীকাৰ কৰে। এই তথ্য পোহৰলৈ অহাৰ পিছত এটা কথাই প্ৰায় স্পষ্ট যে ভয়ংকৰ ড্ৰাগছৰ কবলত বহুতো কম বয়সীয়া যুৱক যুৱতী ইতিমধ্যে পৰিছে। উল্লেখ্য যে ছাত্ৰ নেতৃত্বই অসাধু ব্যক্তিজনক আৰক্ষী থানাত চমজাই দিছে। হামৰেন আৰক্ষীয়ে ব্যৱসায়ী প্ৰদীপৰ বিৰুদ্ধে 10-2018 আণ্ডাৰ ছেকশ্যন 22 NDPS আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে লকআপত ৰাখিছে। হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট, কাট নিউজ। পৰিষদীয় মহাময়া সমষ্টিৰ ডগমকা এলেকাত যোৱা নিশা প্ৰবল ধুমুহা বৰষুণ হয়। ধুমুহা বৰষুণত ডগমকা এলেকাৰ কেইবাটাও বাসভৱনৰ টিনপাত উৰুৱাই ব্যস্তৰ ক্ষতি সাধন আৰু লগতে ভাঙি তছনছ কৰে গৃহস্থৰ বাৰীৰ ফচল আৰু তামোল পাণৰ গছ। বৰদৈচিলা মাকৰ ঘৰলৈ আহিল নেকি ফুৰিবলৈ? হয়, এতিয়া সময় হৈছে বৰদৈচিলা মাকৰ ঘৰলৈ ফুৰিবলৈ অহাৰ। হঠাৎ অহা প্ৰবল ধুমুহা বৰষুণে বহু গৃহস্থৰ ঘৰ ভাঙি তছনছ কৰিব পাৰে। সেয়ে এতিয়া প্ৰত্যেক গৃহস্থই সাৱধান হ'ব লাগে। এই দৃশ্যলৈ মন কৰক। এইদৰে বৃহস্পতিবাৰে নিশা হঠাৎ অহা ধুমুহা বৰষুণে ডগমকা এলেকাৰ কেইবাটাও বাসভৱন টিনপাত উৰুৱাই নিয়াৰ লগতে গৃহস্থৰ ফচল তথা তামোল পাণবাৰী ধাহিমুহি ভাঙি পেলাইছে। এলেকাটোৰ ভিতৰত কাটচেৰুৰ ৰংপি গাঁৱত অধিকভাৱে ক্ষয়ক্ষতিৰ বাতৰি পোৱা গৈছে। এলেকাটোৰ এই বিধ্বংসী ধুমুহা বৰষুণৰ ফলত হোৱা ঘটনাৰ পৰিদৰ্শন কৰিবলৈ এই বাতৰি লিখা পৰলৈকে আমাৰ ৰজা ঘৰৰ পৰা এজনো প্ৰতিনিধি আহি নোলোৱাৰ কথাত অঞ্চলটোৰ একাংশ চিন্তাশীল মহলে দুখ প্ৰকাশ কৰিছে। অৰুণ লেথেৰ ৰিপৰ্ট, কাট নিউজ।
সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি আংলঙক হস্ত অনুসূচিক শক্তিশালী কৰিব লাগে শীঘ্ৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে নিৰ্বাচনী নীতি প্ৰকাশ কৰিব লাগে নিৰ্বাচনী খচৰা প্ৰস্তুত কৰিব লাগে আৰু হস্ত অনুসূচী এলেকাত কেৱল খিলঞ্জীয়া জনজাতিসকলেহে ভূমিৰ অধিকাৰ পাব লাগে ইত্যাদি শ্লোগান লিখা প্লেকাৰ্ড আৰু শ্লোগান চিঞৰি উলিয়াই বিৰাট সমদল স্বজাতিৰ ন্যায় প্ৰাপ্তিৰ দাবীত বিভিন্ন শ্লোগান চিঞৰি সমগ্ৰ দংকা মুকামৰ আকাশ বতাহ কপাই আজি চহৰৰ মাজেৰে উলিয়ালে বিৰাট সমদল 24+ সংগঠনৰ নেতৃত্ব তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জে.আই. কাঠাৰৰ নেতৃত্বত সংগঠনে উলিয়ালে এই বিৰাট সমদল হস্ত অনুসূচিক শক্তিশালী কৰাৰ দাবী তথা সংগ্ৰামত কাৰ্বি আংলং হাজাৰ যুৱক তথা যুৱতী আৰু ৰং আচাৰৰ যোগদানেৰে উলিওৱা সমদলৰ অন্তত অনুষ্ঠিত সভাত কাৰ্বি আংলং ৰং আচাৰৰ সভাপতি ধন সিং ৰংহাং GGKSৰ সভাপতি জয়ৰাম টিমুক SSICৰ সভাপতি সামসন তেৰণ প্ৰমুখ্যে নেতাসকলে অংশগ্ৰহণ কৰে sang lapen ke rada tum phanta homoy apor ki pilo kapai che than dia phan rada tum che than olo la solam lapen kado veta siksidul pangtang bek nang ji lapen ke election council election ka selam allo selam bek nang ji council voter list ka selam allo selam bek nang ji lapen tribal atumsi hill tribe atumsi election da thur chot long nang ji hill tribe atumsi long leta long chot nang ji hill tribe atumsi jatta $60 teng pen 100% long vet nang ji pusi neli tum pini ga demand la pen pini le de tum cheng lo arwe le jang sitane tum claim lo nili tum ako claim thu bom dilang aku claim thu pick dilang la pen rata tum anta nili tum long sidang aning karong sai selo nang gidut la so alam hello nili tum pini bang tum দংকামুকামৰ পৰা সুন্দৰ ক্ৰোট বীৰেন সিং ইংকি ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনস্থ শিক্ষা বিভাগৰ পশ্চিম কাৰ্বি আংলং জিলাৰ মিছন কোঅৰ্ডিনেটৰ আৰু ৰংখাং শিক্ষা খণ্ডৰ ব্লক মিছন কোঅৰ্ডিনেটৰৰ আহ্বানত দংকামুকাম স্থিত ৰামৰংপি LP স্কুলত শিক্ষা সম্পৰ্কে বিশেষ সভা অনুষ্ঠিত কৰা হয় দিনৰ 12:30 বজাৰ পৰা অনুষ্ঠিত সভাত 1 জানুৱাৰী 2017 পৰা 1 জানুৱাৰী 2018 বৰ্ষৰ ভিতৰত অৱসৰ লোৱা শিক্ষকসকলক বিদায় সম্বৰ্ধনা ৰংখাং শিক্ষা খণ্ডৰ অধীনত অৱস্থিত কম সংখ্যক ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰা আৰু বিদ্যালয় পৰিচালনা সমিতি তথা শিক্ষকসকলৰ মাজত সুসম্পৰ্ক স্থাপন কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যসমূহ আলোচনা বিলোচনা কৰা হয় উল্লেখ্য যে উক্ত সভাত শিক্ষা বিভাগৰ পশ্চিম কাৰ্বি আংলঙৰ শিক্ষা খণ্ডৰ বিষয়া হাকিম ৰংপি 3 গৰাকী সহকৰ্মী ক্ৰমে পঞ্চম সিং মন প্ৰসাদ উপাধ্যায় মোহন সিং ক্ৰ প্ৰমুখ্যে খেৰণী শিক্ষক কেন্দ্ৰৰ সম্পাদক চন্দ্ৰ দেৰা টুমপ্ৰেঙৰ শিক্ষক কেন্দ্ৰৰ প্ৰভাত টিমুং আৰু দংকামুকাম শিক্ষা খণ্ডৰ সম্পাদক মংগল টিমুং উপস্থিত থাকে খেৰণীৰ পৰা বীৰেন ইংকি ৰিপৰ্ট কাৰ্ড নিউজ ডিফু কাৰ্বি ক্লাবত আজিৰে পৰা আৰম্ভ সদৌ কাৰ্বি আংলং ভলিবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতা কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ উদ্যোগত এই ভলিবল চেম্পিয়নশ্বিপত প্ৰয়াত ৰুম্ফু মিলিকৰ সোঁৱৰণিত অনুষ্ঠিত হৈছে পুৱা প্ৰয়াত ৰুম্ফু মিলিকৰ সোঁৱৰণত বন্তি প্ৰজ্বলন আৰু কাৰ্বি ইউথ সংগঠনৰ সভাপতি জেৰিচাং তেৰাঙে সন্থাৰ পতাকা উত্তোলন কৰি চেম্পিয়নশ্বিপ খেলখনৰ শুভাৰম্ভণি কৰা হয় তাৰ পিছত খেলখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ
ৰিতেশ ইংঘিয়ে খেলখন উদ্বোধন কৰে উদ্বোধনী অনুষ্ঠানত কাৰ্বি পৰিষদৰ সদস্য লুনসিং তেৰণ ৰিচাৰ্ড টপিকে ধৰি ডিফু ক্লাবৰ সভাপতি মৃন্ময় তেৰণৰ লগতে প্ৰয়াত ৰম্ফু মিলিকৰ আত্মীয় তথা পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে উল্লেখ্য চেম্পিয়নশ্বিপ খেলখনৰ প্ৰথম দিনা ডিফু অটো ড্ৰাইভাৰ এছ'চিয়েশ্যন আৰু হাৰঘাট য়ংষ্টাৰ ক্লাবৰ মাজত হয় আৰু এই চেম্পিয়নশ্বিপ খেলত লাকি মেচ নাট বসুমতাৰী মানিক বে ইত্যাদি অভিজ্ঞ ব্যক্তিসকল নিৰীক্ষক হিচাপে উপস্থিত থাকি খেল পৰিচালনা কৰিছে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ